কুকুৰাৰ স্কিন ফ্ৰাই ৱেলকাম টু মাই চেনেল ফ্ৰম মাই কিচেন। আজি চিকেনৰ স্কিনৰ সৈতে বেঙেনা ফ্ৰাই কৰিছোঁ, ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে খায় নেকি জনাবচোন কমেণ্টত। যদিহে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। প্ৰথমতে স্কিনখিনি ভালদৰে চাফা কৰি লোৱা হৈছিল। দেন কেৰাহীত সৰিয়হৰ তেল গৰম হ'বলৈ দি পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এটা সৰু তেজপাত দি দিছোঁ যাতে স্মেলটো ভাল হয়। দেন পিঁয়াজটো ভালদৰে ভাজি লোৱাৰ পিছত আদা নহৰুৰ পেষ্ট দি দিছোঁ। দেন অলপ পানী দি দিছোঁ। পানী দিয়াৰ পিছত মছলা যেনে হালধি গুড়ি, জ্বলা গুড়ি, ধনিয়া গুড়ি দি ভালদৰে মছলাখিনি লাৰি দিছোঁ। অলপ পানী দি অলপ সময় মছলাখিনি ভালদৰে কুক কৰি লৈছোঁ যাতে মছলা নুগোন্ধায়। অলপ সময় ভালকৈ মছলাটো কুক হৈ যোৱাৰ পিছত তাত চিকেনৰ স্কিনখিনি ঢালি দিছোঁ। স্কিনখিনি ভালদৰে মছলাৰ লগত মিহলি কৰি লৈছোঁ। অলপ সময় লাৰি দি থাকিলোঁ। স্কিনখিনি যাতে ভালদৰে কুক হৈ যায় আৰু মছলা যাতে নুগুন্ধায় তাৰ কাৰণে অকণমান ল' ফ্লেম কৰি দি ভালদৰে লাৰি দি থাকিছোঁ। তাৰপিছত অকণমান ল' ফ্লেম কৰি দি ঢাকি দি দিছোঁ। স্কিনখিনি ভালদৰে সিজি যোৱাৰ বাবে ঢাকি দিয়া হ'ল। দেন আৰু অলপ পিছত মানে ফ্ৰাই কৰাৰ নিচিনা আৰু কমপ্লিট সিজিব নালাগে, বাট অকণমান কুৱাইট ফ্ৰাই, কিন্তু প্ৰপাৰ সেনেকুৱা ফ্ৰাই হৈ নাযায় আৰু প্ৰপাৰ সিজিও নাযায় পানী নিদিয়ালৈকে। তো সেইবাবে ভালদৰে লাৰি দি থাকিছোঁ। যেতিয়া স্কিনখিনি ভালদৰে হৈ গ'ল তাৰপিছত অকণমান হাই ফ্লেম কৰি দিছোঁ, যিহেতু অকণমান পানী উঠি গ'ল। তাৰপিছত হাই ফ্লেম কৰি দি পানীখিনি শুকাই লৈছোঁ। আপুনি চেঞ্জখিনি চাব পাৰে যে পানীখিনি শুকাই যোৱাৰ পিছত কালাৰটো অকণমান চেঞ্জ হৈ যায়। দেন তাতে বেঙেনাখিনি ঢালি দি মিক্স কাপ কৰি লৈছোঁ। মছলা, বেঙেনা আৰু চিকেনৰ স্কিনখিনি ভালদৰে মিহলি কৰি লৈছোঁ আৰু অলপ সময় বেছিকৈ ভালদৰে লাৰি দি থাকিছোঁ যাতে ভালদৰে মছলাৰ লগত মিহলি হৈ যায় বা সিজি যায় আৰু টেষ্টটো যাতে ভাল হয়। যিহেতু আমাৰ ডাঙৰে কৈছে যে যিমান বেছি আমি মানে চব্জিখিনি বা মাংসখিনি বা মছলাখিনি যিমান বেছি আমি লাৰা হয় সিমান বেছি টেষ্টটো ভাল হয়। তো যিমানখিনি লাহে লাহে মানে যদি আমি ৰান্ধিব বিচাৰোঁ তেতিয়াহ'লে চব্জিটো বহুত ধুনীয়া হয়। তো সেইটো ফৰ্মুলা ইউজ কৰি লাহে লাহে ভালদৰে লাৰি থাকিছোঁ যাতে খোৱাত টেষ্ট হয়। তাৰপিছত যেতিয়া বেঙেনাখিনি মিক্স আপ হৈ গ'ল দেন অলপমান পানী দিছোঁ। বহুত বেছি দিয়া নাই, অলপমান পানী দি সিজিব দিছোঁ। তো ভালদৰে সিজি যোৱাৰ পিছত আপোনালোকে চাব পাৰে কালাৰটো বহুত ধুনীয়া হৈ গৈছে। দেন পৰিমাণ অনুযায়ী নিমখখিনি টেষ্ট কৰি ল'লোঁ। আৰু এইটো ৰেচিপিত বেছি পানী দি মানে জোল নবনায়, অকণমান শুকানকৈ বনায় আৰু মানে কম গ্ৰেভিৰ সৈতে বনোৱা হয়। কালাৰটো চাব পাৰে বহুত ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে। চ' আপোনালোকে চাব পাৰে হেয়াৰ ইজ দ্য ফাইনেল লুক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। থেংক ইউ।